মৰমৰ পৰীক্ষাৰ্থীসকল, তোমালোকৰ সুবিধাৰ্থে মই আজি আৰু এখন নতুন প্ৰশ্ন কাকত লৈ আহিছোঁ। প্ৰি বোৰ্ড এক্সামিনেশ্যন 2022 দৰং জিলাই অনুষ্ঠিত কৰা জেনেৰেল ছায়েন্সৰ বিজ্ঞানৰ আজিৰ ক্লাছ 10ৰ প্ৰশ্নোত্তৰটো লৈ আহিছোঁ তোমালোকৰ মাজলৈ। ইয়াত প্ৰথমতে ইয়াত কি কৰা হৈছে, ওপৰৰ বিক্ৰিয়াটো হ'ল, এইটো ওপৰত এটা বিক্ৰিয়া দিছে, এইটো তোমালোকে কি কৰিব লাগিব, কোনটো হয় এইটো শুদ্ধটো বাছি উলিয়াব লাগিব। ইয়াত এনেকৈ 1 নম্বৰীয়া 10টা দিছে, এইটো তোমালোকে চাই ল'বা। মই লাহে লাহে স্ক্ৰল ডাউন কৰি আছোঁ। ঠিক তেনেকৈ 2 নম্বৰত কৈছে, এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটো চূণ পানীৰ হ'লে ঘোলা কৰে। দ্ৰৱটো থাকে। ইয়াত কিছুমান অপশ্যন দিয়া আছে, 4টা অপশ্যন দিয়া আছে। 4টাৰ পৰা কোনটো হয় তোমালোকে বাছি উলিয়াবা। ঠিক তেনেকৈ 3 নম্বৰত এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো কোনটো মৌল হয়? 4টা অপশ্যন আছে, কেলছিয়াম, কাৰ্বন, সিলিকন, আইৰণ। এইবোৰৰ পৰা তোমালোকে ওলাই ল'বা। পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়। ইয়াত 4টা অপশ্যন আছে, যিটো হয় তোমালোকে লৈ ল'বা। তাৰপিছত 2টা নিউৰনৰ খালী ঠাইক কি বুলি কোৱা হয়? ইয়াতো 4টা অপশ্যন আছে, তোমালোকে ওলাই ল'বা কোনটো হয়। মই লাহে লাহে স্ক্ৰল ডাউন কৰি আছোঁ আৰু PDF-টো ডাউনলোড কৰিবলৈ মই ডিছক্ৰিপশ্যন বক্সত লিংকটো দিছোঁ। আৰু আগৰ ভিডিঅ'খিনি যদি চোৱা নাই, প্লেলিষ্টত গৈ আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন কাকতৰ ভিডিঅ' অলৰেডি বনোৱা আছে, এইখিনি তোমালোকে চাই ল'বা। ওখ মটৰ মাহৰ গছ আৰু চাপৰ মটৰ মাহৰ গছৰ মাজত সংকৰণ ঘটোৱা হ'ল প্ৰথম প্ৰজননৰ গছবিলাকক কোৱা হয় কি কোৱা হয়, সেইটো তোমালোকে লৈ ল'বা। 7 নম্বৰ, দাপোন এখনৰ যিমান দূৰত্বত থিয় নোহোৱা কিয় প্ৰতিবিম্ব সদায় থিয় হয়। দাপোনটো কেনেকুৱা হ'ব, দাপোনটো কি হয় এইটো তোমালোকে ওলাই ল'বা। ইয়াত তোমালোকে চাই আছা, মই এগৰাকী ছাত্ৰৰ পৰা এইটো কুৱেশ্যন পেপাৰ মই কালেক্ট কৰিছোঁ। তাৰপিছত চকুৰ কি অংশৰ কেয়াৰ বাবে লেন্সৰ ফ'কাছৰ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। তাৰপিছত 9 নম্বৰটো আছে, আৰ ৰোডৰ এডাল তাৰ 5টা সমান ভাগলৈ বিভক্ত কৰা হয়। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হয়। যদি সজ্জাটোৰ সমতুল্য ৰোধ হয় আৰ, তেতিয়াহ'লে R/R ৰেচিঅ'ৰ কি হ'ব? এইবিলাক কুৱেশ্যন পৰীক্ষাত আহিব পাৰে, মেট্ৰিক পৰীক্ষাত খুবেই ইম্পৰ্টেণ্ট। আপোনালোকে চাই ল'ব, নহয় তোমালোকে চাই ল'বা। লগতে 10 নম্বৰত আছে, তলৰ কোনটো জীৱৰ বৰ শক্তিৰ উদাহৰণ নহয়? এইটো তোমালোকে চাই ল'বা। 11 নম্বৰ আছে, মানুহৰ দহনৰ আগতে মেগনেছিয়াম ফিল্টাৰ পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এইবিলাক তোমালোকে ওলাই ল'বা। ধাৱক দ্ৰুতিসম্পন্ন অধাতুবিধৰ নাম কি? সংক্ষিপ্ত যৌগ কাক বোলে? বংশগতি বুলিলে কি বুজা? অৱতল দাপোনৰ মুখ্য ফ'কাছৰ সংজ্ঞা দিয়া। কপাৰ ছালফেট দ্ৰব্যৰ লুৰ গজাল এডাল ডুবাই ৰাখিলে কিয়? ৰাসায়নিক বিক্ৰিয়াটোৰ সমীকৰণ লিখাৰ লগতে ই কোন প্ৰকাৰৰ বিক্ৰিয়া উল্লেখ কৰা। তাৰপিছত 18 নম্বৰ দিছে, এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা। 1 নম্বৰত আছে পদাৰ্থ এক্সৰ মান আৰু সংকেত লিখা। 2 নম্বৰত আছে পানীৰ সৈতে পদাৰ্থ এক্সৰে কৰা বিক্ৰিয়াটো লিখা। তাৰপিছত 19 নম্বৰ আছে, তোমাৰ হাতত এ আৰু বি দুটা দ্ৰৱ আছে। এ দ্ৰৱৰ pH-ৰ মান 6 আৰু দ্ৰৱৰ BH-ৰ মান 8। কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি? কোনটো দ্ৰৱ আলমিক আৰু কোনটো দ্ৰৱ ক্ষাৰকীয়? ঠিক তেনেকৈ 20 নম্বৰত আছে, 20 নম্বৰটো তোমালোকে চাই ল'বা। মই স্ক্ৰল ডাউন কৰি আছোঁ যিহেতু ভিডিঅ'টো দীঘলীয়া হৈ গৈ আছে। তাৰপিছত 21 নম্বৰ তোমালোকে চাই ল'বা, মই স্ক্ৰল ডাউন কৰিছোঁ। সবাত চহন আৰু সবাত চহনৰ দুটা পাৰ্থক্য লিখিব দিছে। ঠিক তেনেকৈ 22 নম্বৰটো তোমালোকে চাই ল'বা, মই স্ক্ৰল ডাউন কৰি আছোঁ। 23 নম্বৰটো তোমালোকে পঢ়ি লোৱা, লাগিলে স্ক্ৰীনশ্বট লৈ লোৱা। প্ৰতিক্ৰিয়া কি? প্ৰাণীৰ প্ৰতিধ্বনি কিয় সৃষ্টি হৈছিল? 24 নম্বৰটো তোমালোকে চাই লোৱা, মই স্ক্ৰল ডাউন কৰি আছোঁ লাহে লাহে। তাৰপিছত ঠিক তেনেকৈ 26 নম্বৰ, 26 নম্বৰটো তোমালোকে চাই লোৱা। 27 নম্বৰটো তোমালোকে চাই লোৱা। 28 নম্বৰটো তোমালোকে চাই লোৱা, ফ্ৰেমিঙৰ বাওহতীয়া নীতিটোক লিখা। তাৰপিছত 19 নম্বৰত নিউজিলেণ্ডৰ সময়ত কিমান সংখ্যক মৌল বুলি জনা গৈছিল? নিউজিলেণ্ডৰ মৌলবোৰ শ্ৰেণী বিভাজন আৰম্ভ কৰা প্ৰথম আৰু শেষৰ দুটা নাম লিখা। ঠিক তেনেকৈ তোমালোকে 30 নম্বৰটো চাই ল'বা। ইয়াত তোমালোকক নাইবা দিয়া আছে এইটো। তাৰপিছত 30 নম্বৰটো চাই লোৱা, তোমালোকক সমান্ত গেছবোৰ এটা সক্ৰিয় বৰ্গত স্থান দিয়া হৈছে কিয়? দুটা আছে, দুটা তোমালোকে 1 নম্বৰকৈ 2 নম্বৰকৈ যিমান আছে তোমালোকে 1 নম্বৰটো চাই দিবা। ইয়াতো বহুত কুৱেশ্যন দিছে, তোমালোকে মই লাহে লাহে কৰি আছোঁ, চাই ল'বা। তাৰপিছত 33 নম্বৰটো চোৱা, মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে নিৰ্ণয় হয় ব্যাখ্যা কৰা। তাৰপিছত এজন ছাত্ৰই শেষৰ বেঞ্চত বহিয়ে বৰ্ডখন চোৱাটো অসুবিধা হৈছে। ছাত্ৰজন বোকাত বিকাৰটো কি হ'ব পাৰে? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি?
তাৰপিছত নাইবা দিছে চকুৰ উপযোজন ক্ষমতা বুলি লিখি যায় এইবিলাক তোমালোকে চাই ল'বা ইয়াত অংক এটা দিছে বৰ্তনী এটা দিয়া আছে বৰ্তনীটো তোমালোকে ইয়াৰ প্ৰবাহৰ মান নিৰ্ণয় কৰিব দিছে নাইবা ইয়াত তোমালোকে ৰোধকতা ধাতুৰ ৰোধকতা কিমান নিৰ্ণয় কৰিব দিছে ইয়াত 20 ডিগ্ৰী সেলসিয়াছ উচ্চতাত 1 মিটাৰৰ দৈৰ্ঘ্যৰ যদি ধাতু এডাল কি কৰা হয় ৰোধ কৰা হয় এটো তোমালোকে অংকটো কৰি ল'বা ঠিক তেনেকৈ মই 26 নম্বৰটো দেখুৱাই দি আছো লাহে লাহে উলিয়াই আছো তোমালোকে চাই ল'বা তেনেকৈ 37 38 তোমালোকে চাই লোৱা মই স্ক্ৰল ডাউন কৰি আছো 39 তোমালোকে চাই লোৱা নাইবা দিয়া আছে বহুত কুৱেশ্যন দিছে 40 নম্বৰটো চাই লোৱা তোমালোকে 41 টো চাই লোৱা হালোক সংশ্লেষণ কি হালোক সংশ্লেষণ সময়ত হোৱা মুখ্য ঘটনাসমূহ কি উদ্ভিদে কেনেকৈ কাৰ্বন ডাই অক্সাইড শোষণ কৰে তাৰপিছত মানুহৰ ৰেচনতন্ত্ৰৰ অংশসমূহ কি মূত্ৰ উৎপন্ন আৰু বৰ্জন প্ৰক্ৰিয়াৰ বিষয়ে লিখিব দিছে 22 নম্বৰত আবতল দাপনে গঠন কৰা প্ৰতিবিম্ব ৰশ্মিচিত্ৰ আঁকিব দিছে লক্ষ্য বস্তু দাপনৰ ভাঁজ কেন্দ্ৰ আৰু ফকাছৰ মাজত ৰখা হয় এটো ভাঁজ কেন্দ্ৰৰ মাজত ৰখা হৈছে আৰু ফকাছৰ মাজত লক্ষ্য বস্তুটো ঠিক তেনেকৈ তোমালোকে চাই লোৱা বি নম্বৰটো এ নম্বৰ বি নম্বৰ আৰু মই হেহৰ দুটা কুৱেশ্যন দেখুৱাই দি আছো তোমালোকক 18 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ আবতল দাপন এখনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বৰ 7 সেন্টিমিটাৰ আকাৰ বস্তুৰ আকাৰটা ৰখা হৈছে দাপনখনৰ পৰা কিমান দূৰত্বত পৰ্দাখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব প্ৰতিবিম্বৰ আকাৰ আৰু আকৃতি নিৰ্ণয় কৰা তো এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু বিভিন্ন প্ৰশ্ন কাকত মই প্ৰত্যেক দিনেই দি থাকিম এটা এটাকে যোৱাকালি ব্যক্তিগত কাৰণবশত মই দিব পৰা নাছিলো তো আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক পাবলৈ 2020 চনৰ 19 চনৰ মেট্ৰিকত অহা কুৱেশ্যনবিলাক মই দিনে দিনে এটাকে দি থাকিম গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিলে মোৰ চেনেলৰ লগত থাকিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো এটা লাইক কৰি দিবা ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা তেতিয়ালৈকে আজি ইমানতে এৰিছোঁ পিছৰ আৰু এটা ভিডিঅ'ত লগ পাম ধন্যবাদ